হাই ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালেই। আজি জনাব বিচাৰোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপ্ৰাপ্ত কণ্ঠদান কৰা মৌলা বাইদেউৰ গীতটিত অভিনয় কৰা সুকন্যা বৰুৱাৰ বিষয়ে। তেওঁ জন্ম ক'ত, ঘৰ ক'ত, কি পঢ়ি আছে, এই সকলোবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু সকলোৱে পলম নকৰি চাওঁ। সুকন্যা বৰুৱাৰ জন্ম হৈছিল 1999 চনৰ 20 ছেপ্টেম্বৰত শিৱসাগৰত। তেওঁ ফেমিলি মেম্বাৰ 4জন, মাক, বাপেক আৰু ভায়েক। আৰু সুকন্যা বৰুৱাৰ শিক্ষা জীৱনৰ কথা ক'বলৈ গ'লে তেওঁ পঢ়া হাইস্কুলখনৰ নাম হ'ল হলি নেম হাইস্কুল আৰু হাই ছেকেণ্ডেৰী কৰিছিল শিৱসাগৰ জুনিয়ৰ কলেজৰ পৰা। সুকন্যা বৰুৱাৰ ফেভাৰিট ছিংগাৰ জুবিন গাৰ্গ আৰু ফেভাৰিট এক্ট্ৰেছ হৈছে অমৃতা গগৈ। তেওঁৰ প্ৰফেশ্যন হৈছে মডেল আৰু এক্ট্ৰেছ। সুকন্যা বৰুৱাই দুটাকৈ এৱাৰ্ড পাইছিল 2018 চনত। এটা হ'ল আছাম টপ মডেল 2018 আৰু আনটো হ'ল মেগা মিছ আছাম 2018। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক দি যাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ। থেংক ইউ।